কালি কোনোবাই অন্তৰত আঘাত দিছে, আজি সেইটো পাহৰি যোৱা। কিন্তু তেওঁক তুমি কেতিয়াও পাহৰি নাযাবা, যিজন প্ৰতিদিনে তোমাৰ লগত থাকে, যিজনে তোমাক ভাল পায়। অতীতৰ দুখ কষ্টবোৰ পাহৰি বৰ্তমানত মনোনিৱেশ কৰা। কিন্তু সেই দুখ কষ্টৰ পৰা যি অভিজ্ঞতা হ'ল, তাক জীৱনত কেতিয়াও পাহৰি নাযাবা। তৰ্ক কৰিলে সদায় জ্ঞানীৰ লগতহে কৰিব লাগে। জিকিব নোৱাৰিলেও অন্ততঃ কিবা এটা শিকিব পাৰিবা। ভুল 1 মিনিটত হ'ব পাৰে, কিন্তু সেই ভুলটো আঁতৰাবলৈ গোটেই জীৱনটো লাগিব পাৰে। অহংকাৰ সেইজনে কৰে, যিজনে হঠাৎ এনেকুৱা কিবা এটা পাই যায়, যিটো পোৱাৰ যোগ্যতা তেওঁৰ কোনোদিনে নাছিল। মেধাৱী হ'লেই গৰ্ব নকৰিব, শয়তানো মেধাৱী হয়। মনুষ্যত্ব আৰু সত্যতা নাথাকিলে উচ্চ স্তৰৰ মেধাও ঘৃণিতৰ শাৰীতে পৰে। ভগৱানে ভাগ্য নিলিখে, জীৱনৰ প্ৰতিটো পলত আমি কৰা কৰ্ম, চিন্তা আৰু ব্যৱহাৰে আমাৰ ভাগ্য লিখে। বহু কথা জনাজনকেই জ্ঞানী বুলি নকয়, জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰাজনহে জ্ঞানী। জীৱনত এটা ভুলে তোমাৰ লাখ টকাৰ ক্ষতি কৰিব পাৰে, কিন্তু সেই ভুলৰ পৰা পোৱা শিক্ষাই আৰ্জন কৰাত সহায় কৰিব পাৰে কোটি টকা। সৰু সৰু ভুলৰ পৰাই শিক্ষা লওক। মনত ৰাখিব, উজুতি সদায় সৰু সৰু শিলত খোৱা যায়, পাহাৰত নহয়। তুমি কিমান কষ্টত আছা তাক চাবলৈ কোনো নাহে, কিন্তু তুমি মাথো এবাৰ প্ৰাণ খুলি হাঁহাচোন, দেখিবা সেই হাঁহিৰ হিংসা কৰা লোকৰ অভাৱ নাই। নিজৰ সততাৰ স্থিতি সবল হ'লে আনে একো কৰিব নোৱাৰে।